No, 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 আজি হানিমুন যাম যাম Roy, কি আবুস কুছে রাখা হইতো পিতে আছে কালি কই যা হানি মন যাম পিতে হসপিটালত আহি পালা এই রসনে র তামর আর বিছিয়া নয় দিনো এই পিতে আছে এই পিতে খুনবু উঠালা যাবি না না যা খুন এটা থাও ই তই ওলাগে ই মই কি আছো মনে মনে নো এই পিতে খুলি দিয়া চালা মনে মনে কই আইবি আকো ই আমি হসপিটালত যাম বুলি কবি রে এই তোর কে পাবি হইলো রে বাদে ৰ তাইও গেল কি বা কৰি আছে তাৰ পিতে পিতে দাখল লৈছোন মোৰ এটা মস্ত টকা চাকৰা লাগছি মই এটা ফটককে যাম আৰু কৈ থাকক আপুনি এইবিলাক চাফা চাফা এই পিছে কাম কৰি আছে হেৰি হানিমুনত যাবি পিছে নাওঁতে আমি যাম কাম এটা কৰ তুমি ফৰকা দেৰি জপিন মই ফৰকা ভৰিখন থিয় নতুন কাপোৰ জপিন নি খাইনা হানিমুনত যাব আমিও যাওঁ বোলে হয় নেকি কই যাব যা এই খাইনা তো পিছে পিছে যামা হয় নেকি পিছে তুমি ইনকে যাবি না ইনকে যাম নেকি এনেকে ভাল নহব তুমি জিন্স পেণ্ট পিন্ধিব লাগিব তেতিয়া মোৰ চেঙেৰা আছো তুমিও চেঙেৰি আছা নিজে নাচি নাচি আৰু নেকি বাবা পিতে পুতা কি কৈছো এইবিলাক মই তুমি চেঙেৰাই আছ না বাবা আপোনাৰ লগত যাবি আমাৰ লগত অঁ তাই লাজ কৰিব পিতে হয় নেকি এখন হয় তোমাৰ লোক বেলেগ চেটে যায় এটা কাম কৰিম আমি আগে আগে যাম তোমালোক পিছে পিছে ঠিক আছে তোমার নকবি তাক মই মোক বৰ নিৰাজ বুলি তুমি ওলাবি আমি চেণ্টাৰ মাৰি ল'ব লাগিব বাবা হানিমুনত যাম আজি হানিমুনত পিছত যাম বেলেগতে কি নাচাবি কিন্তু আমি দিছো বুলি কোনোবাই যদি চাই হানিমুনৰ পৰা কিন্তু ডাইৰেক্ট হলা হলো আৰু লৈ নাপাম কিন্তু যাওঁনে আগত বেলেগ আজি যাম ফ্লাইটৰ টিকেট নাপালো নহ'লে তোমাক পোষ্ট কৰি লৈ গ'লো এই এতিয়া চাইকেলতে যাব বিশ মাইল মান হ'ব বাবা পাগৰা বহি আছে তামাম মই দেখা কি চাইছো যাম আজিকালি তামাম মজা লাগছে আজি হানিমুন যাম যাম বাবা গেল রাস্তার নিচে নাপাম আসা না রে কিছু দি হাসি হাসি no, 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 no.
কি আমি দুটা হিচাপত দি যাওঁ তোমালোক দুটা হিচাপত নাই নাই মোক নাই এইখিনি নাযাওঁ নাই নাই এই পিছে এই লাষ্ট টাইম মই নতুন কইনা এই পিছত কিন্তু ফোন নম্বৰ পাহৰিলো আকৌ অনলাইন নম্বৰ মাৰি দিম অনলাইন কৰি দিম কিমান ল'ৰা ছোৱালী এটা থাকে ইয়াকা খেলি থাকে বাপের আমার কয়েছ আমি বহিম এটা কিন্তু ইমান ধুনীয়া জায়গা মই জানটোক লৈছো কি পাইছো কি ধুনীয়া দৃশ্য দেখা পাইছো সজন কথাটো বাদ দিয়ে যান কিমান ধুনীয়া সুন্দৰ পৰিৱেশ নকবি আৰু বৰ ভাল লাগিছে এটা আনি দিম তোমাক আৰু বহুত জাগা চাব লগা আছে বঢ়িয়া বঢ়িয়া জাগা আছে তাৰ পিছত আকৌ ৰাতি বুলি আকৌ হোটেলৰ ৰুম বুক কৰিব ৰুম নাপালে থাকিব কি ধুনীয়া হেৰি কি বুলি কৈ গেলা মেঘ ন কি ধুনীয়া লাগছে এইটো বাঘ চিনি পোৱা এলপাকাৰী গছ চিনি পোৱা দেখছ মূলত কিমান বস্তু চিনি পোৱা হৈছে বা ইয়াতে বহু আৰু নে কি এটা দে তোমাৰ দেখোন চুলি তুলি পকিলে হয় ডেকা বয়সতে 20 বছৰ 22 বছৰ হোৱাই নাই বিয়া হ'বা নাই পকা জানে দংকলৰ পানী আয়ক বেলেগ এটা লগত মই এতিয়া হানিমুলৰ লগত যাম যা যা তই যাবি যা এই গেলে নেকি মই আকৌ আছিলো নাযা বুলি নাই নাই এইটো এৰি দিলে শাস্তি হ'ব ময়ো যাবই লাগিল দেখিছানে সিহঁতে কেনেকে কাজিয়া কৰিছে আমিও যাওঁ ব'লা ঘৰত কোনোবাই লগাই দিব নহ'লে ঠিক আছে যাওঁ নমস্কাৰ বন্ধুসকল আজিলৈকে ভিডিঅ'টোত ইমানেই আছিল আৰু আজি আমাৰ হানিমুনৰ প্ৰগ্ৰামটো আপোনালোকে দেখা পালে ইয়াৰ পিছত আৰু ঘৰত গৈ কি হয় সেইটো ক'ব নোৱাৰোঁ বাৰু ঘৰত গৈ যি হয় হ'ব আজিৰ এই ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু ইয়াৰ পিছত কেনেকুৱা পাৰ্ট বনাব পাৰি আমি ট্ৰাই কৰিম আৰু লাগে নে নালাগে সেইটো আপোনালোকৰ কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ধন্যবাদ